দৰ্শকসকল, আমি সকলোৱে জানো যে দেৱৰো দেৱ মহাদেৱে অনবৰতে ধ্যান কৰি থাকে। মান্যতাৰ মতে সেই সময়ত মহাদেৱে তেওঁৰ আৰাধ্য দেৱৰ ধ্যান কৰে, যাৰ বৰ্ণনা পদ্ম পুৰাণত উল্লেখ কৰা হৈছে। পদ্ম পুৰাণত বৰ্ণনা কৰা কাহিনীৰ মতে এবাৰ দেৱী পাৰ্বতীয়ে মহাদেৱক সুধিলে যে, হে প্ৰভু, কৃপা কৰি মোক এইষাৰ কওক যে যেতিয়াই আপুনি সমাধিলৈ ধ্যান কৰে সেই সময়ত আপুনি কাৰ ধ্যান কৰে? তেতিয়া মহাদেৱে ক'লে, দেৱী, তোমাৰ এই প্ৰশ্নৰ উত্তৰ মই বহুত সোনকালেই দিম। তাৰ অলপ দিনৰ পাছতেই মহাদেৱে বৌদ্ধ কৌশিক ঋষিৰ সপোনলৈ আহিলে আৰু তেওঁ ঋষিক ৰাম ৰক্ষা স্তুতি লিখিবৰ বাবে আদেশ দিলে। তেতিয়া ঋষি কৌশিকে সপোনতে হাতযোৰ কৰি মহাদেৱক ক'লে যে, হে প্ৰভু, মই ৰাম ৰক্ষা স্তুতি লিখিবলৈ অসমৰ্থ। তেতিয়া ভগৱান মহাদেৱে সপোনতে সম্পূৰ্ণ ৰাম ৰক্ষা স্তুতি কৈ শুনালে আৰু পিছদিনাই ঋষিয়ে উঠিয়েই সম্পূৰ্ণ ৰাম ৰক্ষা স্তুতি লিখি উলিয়ালে। তাৰ পাছত ভগৱান মহাদেৱে দেৱী পাৰ্বতীক ক'লে, হে দেৱী, মই সদায় ৰাম নাম জাপ কৰোঁ। এইষাৰ শুনি দেৱী পাৰ্বতীয়ে মহাদেৱক আকৌ প্ৰশ্ন কৰিলে যে, হে স্বামী, ভগৱান ৰামটো বিষ্ণুৰ অৱতাৰ, কিন্তু আপুনি তাৰ পাছতো ভগৱান বিষ্ণুৰ স্মৰণ নকৰি শ্ৰী ৰাম নামৰ স্মৰণ কিয় কৰে? তেতিয়া মহাদেৱে ক'লে, দেৱী, মই নামৰ স্মৰণ এইকাৰণেই কৰোঁ, যেনেদৰে পিয়াহত থকা মানুহে ব্যাকুল হৈ পানীলৈ মনত পেলায়, সেইদৰে ময়ো আকুল হৈ শ্ৰী বিষ্ণুৰ সাক্ষাৎ কালস্বৰূপক স্মৰণ কৰোঁ। যিদৰে ঠাণ্ডাই কঁপোৱা সংসাৰৰ মানুহে জুইকুৰাক মনত পেলায় আৰু দেৱতা, ঋষি, মুনি আৰু মনুষ্য সকলোৱে নিৰন্তৰ ভগৱান বিষ্ণুৰে ধ্যান কৰে, যেনেদৰে পবিত্ৰতা নাৰীয়ে সদায় নিজৰ স্বামীক স্মৰণ কৰে, ভয়াতুৰ মানুহে যিকোনো নিৰ্ভয় স্থান বিচাৰে, ধনৰ লোভীয়াসকলে যেনেদৰে অনবৰতে ধনৰ কথা চিন্তা কৰে আৰু পুত্ৰৰ ইচ্ছা কৰা মানুহে পুত্ৰৰ বাবে আতুৰ হৈ থাকে, ঠিক সেইদৰে ময়ো শ্ৰী বিষ্ণুৰ নাম স্বৰূপৰ স্মৰণ কৰোঁ। কাৰণ পূৰ্বৰ কালত ভগৱান বিষ্ণুৰ দ্বাৰা নিৰ্মিত সম্পূৰ্ণ জগত কৰ্মৰ অধীন আৰু সেই কৰ্ম বিষ্ণুৰ অধীন। শ্ৰী ৰাম নাম জপ কৰিলে এইবোৰ নাশ হয়। ইমানেই নহয়, ৰাম নাম শ্ৰী বিষ্ণুৰ সকলোতকৈ শ্ৰেষ্ঠ নামৰ সমান। সেইকাৰণে মই সদায় ৰাম নাম জপ কৰোঁ। কিন্তু এয়াও এক আচৰিত সংযোজক যে ভগৱান ৰামেও স্বয়ং মহাদেৱৰ ধ্যান কৰে। আপোনালোকে হয়তো এইষাৰ নিশ্চয় মন কৰিছে চাগে যে য'ত ৰাম মন্দিৰ আছে তাত শিৱলিংগৰো স্থাপন কৰা থাকে। তেওঁ কেতিয়াও মহাদেৱৰ স্মৰণ নকৰাকৈ কোনো কাম নকৰে আৰু মহাদেৱেও ভগৱান ৰাম নামৰ স্মৰণ কৰে। দৰ্শকসকল, এতিয়া হয়তো আপোনালোকে বুজি পালে চাগে যে মহাদেৱে অনবৰতে কাৰ স্মৰণ কৰে। আশা কৰিলোঁ আজিৰ এই ভিডিঅ' আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰি আমাৰ উৎসাহ বঢ়াব আৰু এনেদৰে ধাৰ্মিক ভিডিঅ'বোৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ অনুমতি দিয়ক। আপোনাৰ বহুত বহুত ধন্যবাদ।